নমস্কাৰ সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মোৰ ফেচবুক পেজলৈ। এনে মই যি ভিডিঅ' নবনাওঁ কাৰণ এইটো ভিডিঅ' বনাব লগা হৈছে কাৰণ যিহেতু মোৰ বিকাশ দাৰ বিগ ফেন হয়। মই বিকাশ দাৰ ভিডিঅ'বিলাক চাই ভাল লাগে, আগৰ পৰাই চাই আছোঁ। সেইকাৰণে মই এইটো ক'বলগীয়া কথা যে বিকাশ দাৰ ক্ষেত্ৰত এটা খুব বেছি ভাইৰেল হৈ আছে এটা ভিডিঅ'। আপোনালোকে ভিডিঅ'টো চাই লওক। পৰহি হ'ব চাগে ন? পৰহি বিকাশ চেত্ৰী যে আছে ইউটিউবাৰজন, তেওঁ আহি পেলাই এটা হাত মোজা পিন্ধি পেলাই তেওঁৰ এটা গ্ৰুপ এটা আছে, তেওঁলোকে মানে ভিউজৰ কাৰণে নিজৰ কণ্টেণ্টৰ কাৰণে তেওঁলোকে এটা ভিডিঅ' বনাইছে। তেওঁলোকে এটা দুটা কোনোবা বাহিৰৰ পৰা উঠাই আনিছে মদৰ বটল, সেইটো উঠাই কেনে তাতে ভিডিঅ'ত দেখাইছে তেওঁলোকে ভিউজ পাবৰ কাৰণে। গতিকে সেইটো কাৰণে আমি ভাবো ইউটিউবাৰ কিছুমান ইয়াতে নহাতে বিচাৰোঁ আমি। তেওঁলোকে আহিলে আমাৰ আচলতে ভাল নহয়, বিশেষকৈ অশান্তি সৃষ্টি কৰে তেওঁলোকে নিজৰ লাভৰ কাৰণে। গতিকে তেওঁলোকে আমি নহাতে বিচাৰোঁ, আহিলেও যাতে তেওঁলোকে কিবা এটা ভাল দেখায়, আমি বেয়াবোৰ চাব অহা নাই। ধন্যবাদ। বহুতো স্থানীয় লোকে ইয়াতে নিজে ধৰক চাফ চিকুণ কৰি আছে, কিন্তু তেওঁলোকে কেতিয়াও প্ৰতিবাদ কৰা নাই। এইবিলাক তেওঁলোকেতো কেতিয়াও কোৱা নাই যে ইয়াতে কিবা হৈছে বুলি বা কোনোবাই কিবা মদ্যপান কৰিছে বুলি। গতিকে বাহিৰৰ এজন আহি পেলাই ইউটিউবাৰে এইবিলাক ভিডিঅ' বনাইছে। গতিকে এইবিলাকত ৰাইজে যাতে কেতিয়াও ভুল নুবুজে, ইয়াতে আহিব পাৰে সকলোৱে। ধন্যবাদ। কি নাম তেখেতৰ ইউটিউবাৰজনৰ? তেখেতৰ নাম আছিল বিকাশ চেত্ৰী। আচলতে তেওঁ ইয়াতে আহিব নালাগে, তেওঁ হাত মোজা। ভিডিঅ'টো দেখিলে আপোনালোকে ভিডিঅ'টোত এজন ব্যক্তিয়ে কৈছে তেখেতে কিমানখিনি সঁচা কৈছে আৰু কিমানখিনি মিছা কৈছে মই সেইটো ক'বলৈ নাযাওঁ, কিন্তু বিকাশ দাই মানে ভিউজৰ কাৰণে ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে সেই ঠাইলৈ গৈ চাফ চিকুণ কৰিছিল। আৰু তাৰে লগতে এটা কথা যে তাত চাফ চিকুণ কৰোঁতে বিকাশ দাই ভিডিঅ'টোত এটা মদৰ বটল দেখুৱাইছিল, আৰু সেই মদৰ বটলটো বোলে ফেক, কাৰণ বিকাশ দাই ভিউজৰ কাৰণেহে সেই মদৰ বটলটো ব্যৱহাৰ কৰিছিল। ভিউজৰ কাৰণে মদৰ বটলটো বেলেগৰ পৰা আনি পিনে সেই ঠাইত পেলাইছিল আৰু তাৰপিছত ভিডিঅ' প্ৰস্তুত কৰিছে। এই ক্ষেত্ৰত বহুতে বিভিন্ন ধৰণৰ আলোচনা কৰি আছে, হয়তো আপুনি কি ভাবে মই সেইটো নাজানো, কিন্তু মই এইটোৱে ভাবোঁ যে বিকাশ দাই তেনেকুৱা ধৰণৰ ভিডিঅ' প্ৰস্তুত নকৰে। আৰু বহুত দিনৰ পৰা বিকাশ দাৰ ভিডিঅ' মই চাওঁ, আৰু বিকাশ দাই এনেকুৱা ধৰণৰ আজিলৈকে ফেক ভিডিঅ' বনোৱা নাই। মই ভাবোঁ যে এইটো বিকাশ দাই ৰিয়েলটোৱে দেখুৱাইছে, কাৰণ ফেক ভিডিঅ' বনোৱা নাই। মই সেইটো বিশ্বাস কৰোঁ যে বিকাশ দাই এইটো অকল দৰ্শকৰ কাৰণে বা ভিউজ পাবৰ কাৰণে বিকাশ দাই এই ভিডিঅ'টো প্ৰস্তুত কৰা নাই, কাৰণ বিকাশ দাৰ ভিউজৰ কম হোৱা নাই। বিকাশ দাৰ প্ৰত্যেকটো ভিডিঅ'তে ভিউজ আহে, আৰু যিসকলে কৈছে যে বিকাশ দাই ভিউজৰ কাৰণে কাম কৰিছে বা ভিউজ প্ৰত্যেককে লাগে, কিন্তু বিকাশ দাই সেইটো কাম নকৰে। সেইটো কাম কৰি বিকাশ দাই ভিউজ নলয়। মই বিশ্বাস কৰোঁ বিকাশ দাৰ ওপৰত ইমানখিনি বিশ্বাস আছে